যিখন সিনেমা অসমীয়া ৰাইজে আদৰি লৈছে আমাৰ অসমৰ এজন সমালোচকৰ বৰ অসুবিধা হ'ল সিনেমাখনক লৈ আসলতে তেওঁ জ্ঞান নাই জ্ঞান নথকাকে মানুহে কেতিয়াও সমালোচনা কৰিব নালাগে হলত ভাইমন্দা বুলি এখন সিনেমা চলি আছে যিখন সিনেমাক 100% যদি মই ধৰো 100% ৰ 95% মানুহে ভাল পাইছে সিনেমাখন কোনোবা তাৰে 5% কোনোবা মানুহ ব্যস্ততাৰ কাৰণে যোৱা নাই কোনোবা কাবা ঘৰত বেমাৰ কিবা কিবি এনেকুৱা ধৰণৰ 100% ৰ ভিতৰত যদি ধৰো 95% এ সিনেমাখন চাইছে আৰু ভাল পাইছে অদ্ভুত কিছুমান মানুহে ষ্টেটাস দিয়া মই দেখিছো কিন্তু আমাৰ এজন মানুহৰ মতে সমালোচকৰ মতে মই দেখিলো ভিডিও এটা তেওঁ সমালোচনা কৰে অতি আক্ৰোশমূলকভাৱে চাওক ফিল্ম ইণ্ডাষ্ট্ৰিটোত মোৰো বেয়া পোৱা মানুহ আছে মই বহুত মানুহক বেয়া পাওঁ কাৰণ আপোনালোকে জানে এইটো ইণ্ডাষ্ট্ৰিত যথেষ্ট লবি থাকে হেসা থাকে বহুত কিবা কিবি থাকে কিন্তু তাৰ মাজত আপুনি ভালখিনি খদাই সমৰ্থন কৰিব লাগিব মোৰ আটাইতকৈ বেয়া পোৱা মানুহ যদিও এজন মানুহে যদি এখন সিনেমা কৰিছে যদি এই সিনেমাখন ভাল হৈছে তাক মই নিস্বাৰ্থভাৱে শ্ৰদ্ধা কৰিব লাগিব সন্মান জনাব লাগিব কাৰণ ইণ্ডাষ্ট্ৰিটো আমাৰ গোটেই অসমীয়াৰ এনেকুৱা ধৰণৰ ভিডিওটো তেওঁ যি ধৰণে ক'লে যে যাদৱ পায়েঙৰ সিনেমা বনাব লাগে আৰু কোনোবা নাম কৈছে মুনিন বৰুৱা ছাৰৰ কি কাৰণে বনাব নালাগে তেওঁৰ ওচৰত সেইটো যুক্তি নাই যুক্তিটো তেওঁ আক্ৰোশমূলক যেনেকৈ অলপ দিনৰ আগত কণ্ঠশিল্পীসকলক অতি নিম্ন মানদণ্ডৰ ভাষাৰে গালি পৰাৰ পিছত অসমৰ বহু মানুহে তেওঁক মাতি নি পেলাই মঞ্চ দিলে ঠিক তেওঁ এটা হয়তো প্ৰসেস ল'ব পাৰে যে কাইলে মই এখন তেওঁ হুৱে বাৱে বহুত ডাঙৰ মানুহ আছে টকা মানুহ আছে হয়তো কাইলে তেওঁ এখন সিনেমা বনাই মই সিনেমা বনাইছো বুলি এটা চলুৱাৰ ধান্দা লগাব পাৰে কিন্তু কিছুমান বস্তু খস্তিয়া কিছুমান বস্তু দীৰ্ঘম্যাদী কিছুমান মানে কন্টেকৰ কাৰণে মই ভাবো যে ফেসবুকত বাবা দিয়া ফেসবুকত দাদা আমি আপোনাৰ লগত আছো এই শব্দবিলাকৰ পৰা সমালোচকসকল বিৰত থাকিব লাগে তেওঁ কিছুমান কথাত মই কেতিয়াবা সাপোৰ্ট কৰো নকৰা নহয় মই কোনোবা এটা কথাত হয়তো মোৰ সাপোৰ্ট থাকিব পাৰে কিন্তু সেই বুলি এনেকুৱা ধৰণৰ কথাবিলাকে এই যে অসমীয়া ছবি জগতখনৰ উন্নতিৰ ক্ষেত্ৰত বাধা হোৱা অসমীয়া বিলাকক আমি কিন্তু কোনো কাৰণতেই আমি বেয়া হোৱা সিনেমাখনো কেতিয়াবা ভাল বুলি কৈ পেলাই এটলিষ্ট সেই মানুহকেইজনৰ কথা চিন্তা কৰো লবি থাকিবই হেসা থাকিবই আপুনি হয়তো ইয়াত কিবা এটা পোৱা নাই মই নাই পোৱা আপোনাৰ দৰে কিন্তু সেই বুলি মই এই ভাল হোৱা বস্তুটোক বেয়া হিচাপে কলংকিত কৰাটো বেয়া আপুনি তেওঁলোকৰ ব্যক্তিগত জীৱনবিলাকক লৈ কক একো তাত ক'ব লগা নাই এটা ভাইমন্দা মানে হৈছে মুনিন বৰুৱা কেৱল সিনেমাই নহয় আপুনি যদি থিয়েটাৰ হল বিলাকত আগতে শুনে মুনিন বৰুৱাৰ পৰিচালিত আমুকখন নাটক বহুত মানুহে সিনেমাৰ পৰিৱৰ্তে থিয়েটাৰ চাই থিয়েটাৰত তেওঁ নাটকবিলাক চাইছে কিমান ধুনীয়া নাটক তেওঁ লিখি থৈ গৈছে 14খনকে সিনেমা মুনিন বৰুৱা ছাৰে অসমীয়া জনজীৱনৰ কাৰণে অসমীয়া সাংস্কৃতিক জীৱনৰ কাৰণে দিছে জুবিন যতীন মুনিন এই শব্দকেইটা আৰু লগত যদি মই শেষৰ ফালে ৰাজেশ ভূঞা আৰু মই যদি লগত তেওঁ পুত্ৰ ৰিজুদা মানে মানস বৰুৱা আৰু লগত প্ৰাঞ্জল শইকীয়া মৃদুলা বাইদেউ তপন দাস তাৰ পিছতে আমাৰ বিজু ফুকন ডাঙৰীয়া এই গোটেইখিনি যদি সংলগ্ন কৰি দিও এটা সাংঘাতিক ধৰণৰ অসমীয়া জীৱনৰ কাৰণে অসমীয়া সাংস্কৃতিক জগতৰ কাৰণে আবেগ স্বাভিমান মই এই মুনিন বৰুৱা ছাৰৰ এটা যাত্ৰাৰ বিষয়ে আপোনালোকে ইউটিউবত মাৰি দিলে গম পাই যাব এজন মানুহ আটাইতকৈ মোৰ কি ভাল লাগিছে সিনেমাখনত যে মানুহ জীয়াই থকা অৱস্থাত বায়োপিকত মানুহৰ এই চৰিত্ৰবিলাক হৈছে আৰু এইখিনিতে মই জুবিন গাৰ্গৰ কথা কম যে জুবিন গাৰ্গৰ ইমান ষ্টাৰডম আছে জুবিন গাৰ্গক মানুহে ইমান ভাল পায় এতিয়া যদি আপুনি কয় যেনেকে অলপ দিনৰ আগলৈকে মুনিন বৰুৱা বুলি ক'লে সিনেমা ইণ্ডাষ্ট্ৰিৰ আধা হৈ আছিলে আধা সংখ্যক কাম তেওঁ কৰে তেওঁ হিট আপুনি বুৱাৰী সিনেমাখনে অসমীয়া চলচ্চিত্ৰ জগতত এটা বেলেগ ধৰণৰ বাতাবৰণৰ সৃষ্টি কৰিলে যিবোৰ সিনেমা চাইছে আমি দাগ হক বাৰুদ হক এই সিনেমাবোৰ চাইছে আমি ডাঙৰ হোৱা ল'ৰা ছোৱালী বা আমাৰ প্ৰজন্মটোৱে বা আমাৰ দেউতাহঁতেও এইবোৰ সিনেমা চাই আমাৰ লগত বহি খুব এনজয় কৰে সো সেই সিনেমা চোৱা মানুহজনে কেনেকৈ সিনেমা বনাইছিল সিনেমা ইণ্ডাষ্ট্ৰিৰ ভিতৰত কি হৈছিল এই বস্তুবিলাক চাই মানুহে সাংঘাতিক টেষ্ট পাইছে মই ক'লো নাই সিনেমা নোচোৱা মানুহৰ ষ্টেটাস মই দেখিছো মানে চাই পেলাই গৈছে কিবা এটা মজা আছে সিনেমাখনত আৰু তাৰ লগতে সংলগ্ন হৈ আছে জুবিন গাৰ্গ মানে জুবিন গাৰ্গৰ সেই
ষ্টাইলটো বা জুবিন গাৰ্গৰ সেই কথাখিনি তেওঁ বা মুনিন বৰুৱা ছাৰৰ লগত থকা মানুহখিনিৰ অভিনেত্ৰীখিনিৰ কথাখিনি গোটেই ন পুৰণি আপুনি প্ৰস্তুতি পৰাশৰে কওক যতীন বৰা কলুৱে মই বৰ্ষাৰণী বিষয়ে কওক গোটেই বস্তুখিনি সংলগ্ন হৈ আছে এই মানুহজনৰ ওপৰত চিনেমা বনোৱাটো খুব আৱশ্যকতা আছিল নতুন এটা দিশ সৃষ্টি কৰা মানুহৰ নতুন এটা মানে যুগৰ সৃষ্টি কৰা মানুহৰ সিনেমাখন বনোৱাক লৈ যদি কাবাৰ আপত্তি হৈছে মই ভাবো অসম এৰি তেখেতসকল গুচি যাব লাগে মই মোৰ ব্যক্তিগতভাৱেও কৈছো মই এটো মোৰ সাংঘাতিক স্থিতিৰ ফালৰ পৰা কৈছো সমালোচনা কৰিব লাগে সমালোচনা নকৰিবলৈ মই কাকো নকওঁ সমালোচনাই যাতে আক্ৰোশমূলক হ'ব নালাগে সমালোচনা ব্যক্তিকেন্দ্ৰিক হ'ব নালাগে সমালোচনা জাতীয় জীৱনৰ কাৰণে বাধা হ'ব নালাগে সমালোচনা সকলোৱে কৰক আজি মোৰ মুনিন বৰুৱা ছাৰৰ লগত মই সিনেমা কৰা নাই মুনিন বৰুৱা ছাৰৰ লৰাৰ লগত মোৰ খুব বেছি এটা ভালো সম্পৰ্ক নহয় বা এই গতি সিনেমাখন বনোৱা মানুহখিনিৰ লগতো সকলোখিনিৰ লগত মোৰ চিনা পৰিচয় নাথাকিবও পাৰে ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে কিন্তু সেই বুলি মই সিনেমাখন ভাল হোৱা সিনেমাখনক বেয়া বুলি এজন গণ্যমান্য ব্যক্তিক অপমান কৰাটো বাৰে বাৰে এটো কিন্তু একেবাৰে মানে অতি দুখৰ কথা মুনিন বৰুৱা ছাৰে আপুনি যদি চাই শিৱপ্ৰসাদ ঠাকুৰীয়া ছাৰৰ লগত নাটক কৰাই নহয় তেওঁ খুব মোৰ তেওঁ এটা ইন্টাৰভিউত কোৱাৰ কথা মনত আছে তেওঁ ভূপেন হাজৰিকাৰ লগত বাদ্যত সংযত কৰিছিল বাদ্য বজাইছিল সাংস্কৃতিক জগতখনত তেওঁ এটা উতপুতভাৱে এটা মানে সাংঘাতিক ধৰণে মানে জড়িত হৈ আছে তেওঁ এজন অভিনেতা হিচাপে তেওঁক চিনাকি কৰি দিয়াৰ পাছতো তেওঁ পৰিচালনাৰ প্ৰতি ধাউতি কেনেকৈ হল কেনেকৈ পৰিচালনা কৰিলে কি সিনেমা কৰিলে এই সিনেমাবোৰ যে আমি টিভিত এতিয়াও চাই থাকো বুৱাৰীয়ে হওক দাগে হওক বাৰুদেই হওক হিয়া দিয়া ন্যায় হওক এইটো যুগৰ সূচনা কৰিছে সেই মানুহজনক জীয়াই ৰখাটো আমাৰ দায়িত্ব আমি হয়তো বহুত লেটেই কৰিছো আমাৰ হয়তো দেৰি হৈছে আমি সেইখিনিয়ে ভাবিব লাগিছিল সমালোচনা হল বুলি যাকে তাকে ক'ব নালাগে মোকো বহুত মানুহে পাব্লিক প্লেছতে হওক বা আমাৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত অপমান কৰি দিয়ে আপোনালোকে জানে তথাপিও আমি সহ্য কৰি পেলাই গুচি আহোঁ থাকিব এইবিলাক মই জানো আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কৰবাত চাকে হৈছে যাৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া বাছি লৈছে কৰি থাকক কিন্তু সমালোচনাই এখন সমাজ এটা গোষ্ঠী এটা জনজীৱনৰ মানে বাধা হ'ব নালাগে মই এইটোই জানো সমালোচনা সদায় ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ভাল ৰাস্তা দেখুৱাবৰ কাৰণে মই ভাবো লাগে আৰু মুনিন বৰুৱা ছাৰে এই যে মই যদি কওঁ যে বেংগলী নাটক তেওঁ অসমীয়ালৈ অনুবাদ কৰি নামটো মই ঠিক পাহৰি গলো সেই মানুহজন খুব সম্ভৱ সেই মানুহজন নাম দি পেলাই এখন নাটক কৰিছিল আৰু তেতিয়া ইন্টাৰেষ্টিং কথা অভিনেত্ৰী বিচাৰি নাপায় লৰা অভিনেতাক লৈ পেলাই নাটক কৰে গতিকে সেই দিনৰ পৰা 14খন সিনেমা কৰি অসমীয়া শেষ হৈ যোৱা যাবলৈ লোৱা ইণ্ডাষ্ট্ৰীটো পুনৰ প্ৰায় উঠোৱা এই কাৰবাৰ বিলাকত আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্য দি অসমীয়া জনজীৱনৰ সাংস্কৃতিক যিডাল ৰূপৰেখা তাক কেতিয়াও বিঘ্নিত নকৰিবৰ কাৰণে মই বিনম্ৰতাৰে কম সমালোচনা তেনেকুৱা নহয় এনেকুৱা ঠাট্টাচ সমালোচনা হ'ব নালাগে এনেকুৱা সমালোচনাই আজি ভাইমন দাক আমাৰ মুনিন বৰুৱা ছাৰক শ্ৰদ্ধাৰ মই একবাৰেই লগ পাইছো এবাৰেই সেৱা কৰিছো হয়তো কৰবাত আশীৰ্বাদ থাকে আৰু শেষৰ ফালে ৰাজেশ ভূঞা তেখেতৰ লগত আছিল চাগে মই যিমান দূৰ গম পাওঁ তেওঁ শিকিছে তেওঁৰ পৰা গতিকে তেওঁ যথেষ্টখিনি আজি চলচ্চিত্ৰ জগতত যথেষ্টখিনি তেওঁ অৰিহণা আছে আৰু লৰাজন ৰিজুদাৰ কথা কৈছো তেওঁ দেউতাকৰ লগত থাকি বহুত কথাই শিকিছে তেওঁ এখন সিনেমা কৰিছে মই গম পোৱা মতে সেই সিনেমাখনো মই নদি ক'ব পাৰো মই অকমান চাইছিলো খুব ধুনীয়াকে বনাইছে আসলতে দেউতাকৰ কিছুমান ভাল গুণ লৰাৰ গাত থাকি গলে মই ভাবো এনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্ট ওলাব গতিকে মই সকলোকে কম আৰু সিনেমাখন যেহেতু ৰাইজে আদৰি লৈছে গতিকে সকলো মানুহে চোৱাটো অতি গুৰুত্বপূৰ্ণ আমি জানিব লাগে যে আমি চাই থকা বস্তুবোৰ কেনেকৈ হৈছিল কোট হৈছিল বুৱাৰী কোট হৈছিল ডাক কোট হৈছিল হিয়া দিয়া নিয়া কোট হৈছিল এই বস্তুবিলাক আমি জানিব লাগে 14খন সিনেমা বনোৱা এই অগ্ৰণী ব্যক্তিজন যতেই আছে তেখেত অমৰ হৈ থাকক আমি তেখেতক যেনেকৈ জীয়াই ৰাখিছে এই টিমটোৱে যেনেকৈ তেখেতক জীয়াই ৰখাৰ চেষ্টা কৰিলে তেখেতসকলক আমি এইখিনি মুহূৰ্ততে বহুত ধন্যবাদ দিছো যে এনেকুৱা ধৰণৰ সিনেমাই ভৱিষ্যত প্ৰজন্মক উৎসাহিত কৰিব ভৱিষ্যত পৰিচালকসকলক উৎসাহিত কৰিব যে আমিও যদি ভাল কাম কৰো যে আমাৰ কাৰণেও এনেকে ৰাইজে অকমান মৰম দিব
এজন কেমেৰাৰ পিছফালে থকা মানুহৰ সিনেমা চাবলৈ আজি অসমৰ হাজাৰ হাজাৰ দৰ্শক ওলাই আহিল এইটোই চাকে হয়তো অসমীয়াৰ প্ৰতি থকা স্বাভিমান আমি যে কৈ থাকো অসমীয়া হলেই সিনেমা চাব যাব লাগিব হেতু কথা নহয় আজি সিনেমাই দৌৰাই আনিছে সিনেমাৰ কোবাত পজিটিভ এটা কাম পাইছে অল এন্টায়াৰ টিম আমি ধন্যবাদ দিছো আপোনালোকক শুভকামনা দিছো অনাগত দিনত এনে ধৰণৰ সিনেমা আমি আশা কৰো এটো নাভাবিব যে এখন সিনেমাই হিট হল আমি শেষ কৰি দিও অনাগত দিনত এনেকুৱা ভাল সিনেমাকাৰ আপোনালোকৰ পৰা আমি আশা কৰিম ধন্যবাদ জয় অসম